নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিনো মই কি ৰান্ধিছোঁ তাকে দেখুৱাওঁ বলক। আৰু আজি গৰম দিন পাইছেহিয়ে লাহেকৈ, নহয় জানো? গৰম গৰম আহিছেই, সেইকাৰণে আজি গৰমত খাব পৰাকৈ এয়া ৰান্ধিছোঁ ঢেকীয়া জোল। প্ৰথমে মই পানীখিনি ভালকৈ উতল আহিব দিলোঁ, তাৰপিছত আধা ভজা মাছ পিচ দি ল'লোঁ। তাৰপিছত অলপ সময় মাছখিনি দিয়াৰ পিছত এতিয়া ঢেকীয়াখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ তাতে দি দিলোঁ। তাৰপিছত ঢেকীয়াও অলপমান সিজাৰ পিছত এতিয়া মই কণ বিলাহীকেইটাও দি দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ ইয়াৰ পৰা ৰস ওলাব, মাছৰ ৰস, কণ বিলাহীৰ ৰস, কিমান যে ভাল লাগে খাবলৈ। আৰু এইফালে মই ৰান্ধি আছোঁ আকৌ ঢেকীয়া আৰু আলু ভাজি, আৰু অলপমান দি দিছোঁ সৰু সৰুকৈ কাটি পেলাই নহৰুৰ এটা গন্ধ আহে, সেইটো গোন্ধটো খাই ভাল লাগে। এইফালে ঢেকীয়া ভাজিখনত আকৌ আলুকেইডোখৰ অলপমান ভাজি ল'লোঁ প্ৰথমতে, তাৰপিছত আৰু ঢেকীয়াখিনি দি দিছোঁ। নিমখ সোৱাদ অনুযায়ী নিমখ দিছোঁ, জানেই আৰু বাকীনো কি ৰেচিপি দিম। মোৰ আজি জেলেঙা ৰেডি হৈ গ'ল। এয়া বিলাহী, ঢেকীয়া আৰু মাছ দি দিছোঁ অলপ। গৰম দিনত এনেদৰে খাই বহুত ভাল লাগে। দালি খাই থাকিব মন নাযায়, সদায়নো কিমান দালি খাম, নহয় জানো? আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব। আমাৰ শদিয়াৰ ফালে এইটো কয় জেলেঙা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।